নমস্কাৰ, মই মৰমী দেৱী, হোজাই জিলাৰ কাকিৰ নিবাসী আৰু বৰ্তমান প্ৰাগ নিউজত হৈ থকা আমাৰ ভূপেন দা ছিজন 7ৰ এগৰাকী ফাইনেলিষ্ট। মই সমূহ ৰাইজক পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেওঁলোকে মোক ছেমি ফাইনেলৰ পৰা ফাইনেল ৰাউণ্ডলৈকে আহিবৰ কাৰণে ইমান ভোট কৰিছে, মৰম কৰিছে আৰু আশীৰ্বাদ কৰিছে। ফাইনেল যিহেতু এতিয়াও বাকী আছে, গতিকে মই ফাইনেলত উইনাৰ হ'বৰ কাৰণে সমূহ ৰাইজৰ পুনৰ ভোটৰ প্ৰয়োজন। গতিকে মোক ভোট কৰিবলৈ আপোনালোকে আকৌ টাইপ কৰিব লাগিব কেপিটেল লেটাৰত ABD_7_MAR আৰু চেণ্ড কৰিব লাগিব 6901253518 নম্বৰলৈ হোৱাটছআপ যোগে। গতিকে মই অনুৰোধ জনাইছোঁ যাতে সকলো ৰাইজে মোক ভোট কৰে আৰু মই যাতে অনুষ্ঠানটোত জয়যুক্ত হৈ আহিব পাৰোঁ। ধন্যবাদ। নমস্কাৰ। কাকি ধুনীয়া গায়িকা, খুব সুন্দৰ গায় মৰমী দেৱী। তেওঁ আমাৰ ভূপেন দা অনুষ্ঠানত প্ৰাগ চেনেলৰ ফাইনেল ৰাউণ্ডত পাইছে, উপনীত হৈছে। মই সমূহ অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ, মই জে পি দাস হিচাপে তেওঁ মোৰ খুব ভাল গায়। মই ছাত্ৰীও নহয়, ভাল গায় কাৰণে ছাত্ৰী দেই। গতিকে তেওঁক যদি ভোট দি ভিতৰৰ অঞ্চলৰ ছোৱালী কাকি লংকাৰ, গতিকে তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকে যদি আগবাঢ়ি আহে, যদি নাম কৰিব পাৰে, সেই অঞ্চলটোৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু অসমীয়া যোনে ভোট দিব তেওঁলোকৰো এটা গৌৰৱৰ কথা যে এনেকুৱা সৰু জেগা এখনৰ পৰা, সৰু জেগা বুলি মই হেৰি কৰি কোৱা নাই, ডাঙৰ জেগা, চব জেগাই ডাঙৰ, কিন্তু মৰমী দেৱীক ভোট দিয়ক, ভোট দি জয়যুক্ত কৰক, আৰু সেইটোৱে মোৰ আশা আৰু মোৰ অনুৰোধ।